অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 6 এপ্ৰিল। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ যিখিনি খবৰ আছে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত যি গুৰুত্বপূৰ্ণ খবৰ আছে গোটেইখিনি খবৰ এই ভিডিঅ'টোতে আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে। বহুতে এই খবৰসমূহ জানিব বিচাৰে, গতিকে ভিডিঅ'টো শেষত এটা হ'লেও শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, জিঅ' টেগিং কৰাৰ পিছত ঘৰ নোপোৱা প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰা ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে। তেওঁ উল্লেখ কৰিছে যে যিসকল মানুহে নেকি চৰকাৰী পকী ঘৰৰ কাৰণে জিঅ' টেগিং কৰিছিলে সেইসকল ব্যক্তিক, প্ৰতিগৰাকী ব্যক্তিক চৰকাৰী পকী ঘৰ তেওঁ দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। গতিকে আপুনি এটা কমেণ্টছ কৰি এই ভিডিঅ'টোত জনাবলৈ নাপাহৰিব যে আপুনি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগিং কৰিছিলে নে নাই, আপোনাৰ নাম লিষ্টত আছেনে নাই, বা আপুনি চৰকাৰী ঘৰ চেংচন হৈছে নে নাই, আপুনি প্ৰথম কিস্তিৰ টকা পাইছে নে নাই, কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। মনত ৰাখিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰা ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত। তেওঁ উল্লেখ কৰে যে জিঅ' টেগিং কৰাৰ পিছতো ঘৰ নোপোৱা প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। আপুনি যদি জিঅ' টেগিং কৰিছিলে কিন্তু জিঅ' টেগিং কৰাৰ পাছতো আপুনি চৰকাৰী ঘৰ পোৱা নাই, তেনেহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পৰিপ্ৰেক্ষিতত উল্লেখ কৰিছে যে জিঅ' টেগিং কৰা প্ৰতিগৰাকী লোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত যিহেতু এই প্ৰতিশ্ৰুতি দিছে, গতিকে 100% এই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব। তাৰ মানে আপুনি যদি এতিয়াও চৰকাৰৰ তৰফৰ পৰা ঘৰ পোৱা নাই তেনেহ'লে আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব যদি আপুনি জিঅ' টেগিং কৰিছিলে। এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উঠা সকলো অভিযোগ মিছা, হিমন্তই সকলো অভিযোগ পিছ কৰি দিছে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উঠা অভিযোগ মিছা বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰমাণ দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উল্লেখ কৰিছে যে এইসমূহ যি তথ্যসমূহ ফেচবুকত চলি আছে বা কংগ্ৰেছে যি তথ্যসমূহ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিছে, এইসমূহ AI জেনেৰেটেড, AI দি তেওঁলোকে বনাইছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই একেই কথা কৈছে। কংগ্ৰেছে উত্থাপন কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ সম্পূৰ্ণৰূপে মিছা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উল্লেখ কৰিছে। কংগ্ৰেছে ভিত্তিহীন অভিযোগ আনিছে। তেওঁ লগতে উল্লেখ কৰে যে কংগ্ৰেছে ভিত্তিহীন, যিবিলাক অভিযোগৰ কোনো ভিত্তি নাই, এনেকুৱা ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে। পাকিস্তানৰ সহায়ত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে আৰু এই ষড়যন্ত্ৰসমূহ পাকিস্তানৰ সহায়ত কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে। আজিৰ দিনটোত হতাশগ্ৰস্ত হৈ নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে। অসমৰ চাৰিওফালে এতিয়া কংগ্ৰেছক ৰিজেক্ট কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ এই মন্তব্যটো কৰিছে যে অসমৰ চাৰিওফালে এতিয়া কংগ্ৰেছক মানুহে ৰিজেক্ট কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। সিংহাসন দখল কৰাৰ অলিক কল্পনা কৰিছে কংগ্ৰেছে। আকাশত চাং পাতি ফুৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাই পিছ কৰি দিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে। মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ ওপৰত অনা অভিযোগৰ বিষয়ে আজি এই মন্তব্য কৰা দেখা গৈছে। তেওঁ কৈছে যে কংগ্ৰেছে ৰিণিকী ভূঞাৰ সম্বন্ধে যি অভিযোগ আনিছে, এই অভিযোগ সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা বুলি তেওঁ উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত নচলিব মিয়াৰ এটাও শব্দ। 4 মে'ৰ পৰা ৰাজ্যজুৰি চলিব মিয়া বিচৰা অভিযান। নতুন চৰকাৰে প্ৰতিটো মিয়াক কৰিব লাগিব বহিষ্কাৰ। ৱেচিক দেশদ্ৰোহী জাতিদোষী আখ্যা জাতীয় সংগ্ৰামী সেনাৰ। ৱেচিক দেশদ্ৰোহী আৰু জাতিদোষী আখ্যা দিছে জাতীয় সংগ্ৰামী সেনাই।
অসমত আমি নাৰায় তকবীৰ মিয়া জিন্দাবাদ দিয়াটো সহ্য কৰা নহ'ব বুলি জাতীয় সংগ্ৰামী নেতা সেনাই উল্লেখ কৰিছে। এইখন অসমত চলিব কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব, অসমত মিয়াৰ এটাও শব্দ নচলিব বুলি জাতীয় সংগ্ৰামী সেনাই উল্লেখ কৰা দেখা গৈছে। অসমত নচলিব মিয়াৰ ৰাজত্ব। পুনৰ এনে মন্তব্য কৰিলে ওৱেচিৰ ঠেং ভাঙি দিয়াৰ ভাবুকি দিয়া দেখা গৈছে। অসমৰ মাটিত মিয়াৰ কোনো উপদ্ৰৱ সহ্য নকৰে জাতীয় সংগ্ৰামী সেনাই। নতুন চৰকাৰে অসমৰ পৰা খেদি পঠিয়াব লাগিব প্ৰতিটো মিয়াক, প্ৰয়োজন হ'লে মিয়াক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিছে। অখিল গগৈ, গৌৰৱ গগৈক জাতিৰ দালাল আখ্যা দিছে জাতীয় সংগ্ৰামী সেনাই। 4 মে'ৰ পৰা ৰাজ্যজুৰি জাতীয় সংগ্ৰামী সেনাৰ মিয়া খেদা অভিযান আৰম্ভ হ'ব। জাতীয় সংগ্ৰামী সেনাই 4 মে'ৰ পৰাই অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে। ঘৰে ঘৰে গৈ এইবাৰ বিচৰা হ'ব মিয়া। 4 মে'ৰ পৰা আৰম্ভ হ'ব অভিযান। ইউনুছ তামুলীকো তীব্ৰ সকিয়নি জাতীয় সংগ্ৰামী সেনাৰ। আমি পানী গুণ্ডালৈ ভয় নকৰোঁ। ইউনুছ তামুলীক জাতীয় সংগ্ৰামী সেনাই পানী গুণ্ডা বুলি আখ্যা দিছে। মিয়া সন্দৰ্ভত চিতু বৰুৱাৰ বিস্ফোৰক মন্তব্য। জাতীয় সংগ্ৰামী সেনা চিতু বৰুৱাৰ বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে। অসমত নচলিব মিয়াৰ ৰাজত্ব। তেওঁ আৰু উল্লেখ কৰে যে অসমত এতিয়াৰ পৰা মিয়াৰ ৰাজত্ব নচলিব বুলি তেওঁ উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিহেতু নিৰ্বাচন ৰাজ্যত সমাগত, গতিকে ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে। 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত বাখাল থাকিব এই নিৰ্দেশনা। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। সমগ্ৰ ৰাজ্যতেই সুৰাৰ বিপণী বন্ধ থকাৰ নিৰ্দেশনা দিছে। এই সময়ছোৱাত 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। 4 মে'ৰ ভোট গণনাৰ দিনতো কামৰূপ মহানগৰী জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে। 4 মে'ত গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি থাকিব এই নিৰ্দেশনা। ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰতো এই নিৰ্দেশনা মানিব লাগিব। থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলাত। নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈ ৰাজ্যত চলিব ড্ৰাই ডে। আৰু এইখিনি সময়তে থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলাত। ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ বন্ধ ৰাখিব লাগিব। লগতে আৰু এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। সমগ্ৰ ৰাজ্যতে সুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে শেষৰটো খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিও নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তেও ঘোষণা কৰিছে যে বছৰেকত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। এতিয়া ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক 2টাকৈ ফ্ৰী চিলিণ্ডাৰ দিব এবছৰত। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই বৃহৎ মন্তব্যটো কৰা দেখা গৈছে। বছৰেকত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে বছৰেকত 2টাকৈ ফ্ৰী চিলিণ্ডাৰ পাব। দুৰ্গা পূজা আৰু মাঘ বিহুৰ সময়ত এই 2টা সময়ত 2টা চিলিণ্ডাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ পাব। চিলিণ্ডাৰৰ কাৰ্ড দেখুৱাই আপুনি চৰকাৰৰ তৰফৰ পৰা চিলিণ্ডাৰ ল'ব পাৰিব বিনামূলীয়াকৈ। 1 টকাও আপোনালোকৰ দিব নালাগে। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে আপুনি এজেঞ্চিত বিনামূলীয়া চিলিণ্ডাৰ পাব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিহেতু ৰাজ্যত বৰ্তমান সময়ত গেছৰ নাটনি হৈছে। নাটনি হোৱাৰ সময়তেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ জনসাধাৰণৰ কাৰণে, ৰাজ্যৰ
ৰাজ্যৰ জনসাধাৰণৰ কাৰণে দুখীয়া পৰিয়ালৰ কাৰণে এটা বৃহৎ প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে যে বছৰেকত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা BPLৰ মানুহে পাব। মাঘ বিহু আৰু দুৰ্গা পূজাৰ সময়ত এই দুটা সময়ত দুটা চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা এটকাও নিদিয়াকৈ বিনামূলীয়াকৈ পাব বুলি আজিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। এতিয়া ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।